সমুদ্র পর্বত জীর্ণ তরুণ পশু পক্ষী চৈত্র রৈথুনৰ সবাকো যতনে ধৰি ধৰ্মৰ প্ৰভাৱে ভক্তি লহি ৰাখি আছে গুৰুভাৰ যুগ যুগান্তৰে। কিন্তু পিতা মিছা বেশ্যা সদাচাৰ কৰি পাপৰ লীলা জ্বলাইছে বিশ্ববোৰ পাপৰ অনলে। পিতা কি ৰূপে পালিছে এই অধমৰ ভাৰ? মহারাজ ঘুরে গেল দৈবকীর সন্তান দৈববাণীয়ে কৈছিল দৈবকীৰ অষ্টম সন্তানহে আপোনাৰ প্ৰাণৰ কিন্তু দৈবকীৰ কোলাত দিয়াগৈ মোৰ মৰমৰ ভাবিছে স্নেহৰ মুখীয়ে সন্তুৰ যোৱা যোৱা বহু নাই আৰু চাবা দৈবকীৰ অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে মোৰ চৰণত অৰ্পণ কৰিবাই। ভুল করেছিল ভুল করেছিল
আর কি জানি রে আছে মহারাজ আরে বলো ভাগবতে